सिबिनां रायजो राजा नोंथांमोन जोंनि बे जायगाया बिराद बेखार दङ गुबुन जायगाखौ एसे नायोबा जोंनि बिराद बेखार बायदि नुयो ओंखायनो जोंनि दानि हाग्रामा महिलारि सारा सिन्था खालामनानै जोंखौ जेरै हेफाजाब खालामनो हायो हेफाजाब होनो हायो बेखौ सिन्था खालामनाय जे फान्जान सारखौ होदों बेनिखायनो आं हाग्रामा सारखौ साबायखर बावो तेखेतक धन्यबाद ज्ञापन কৰিছো এতিয়া কথাটো হ'ল মই কেইদিনমান আগত UPPL দলৰ এজন সাধাৰণ সম্পাদক হিচাপে কাম কৰি আহিছিল এইখিনি কথা আমাৰ সকলো শ্ৰদ্ধেয় ৰাইজে জানে প্ৰথম কথাটো হ'ল 2003 চনত BTC একট হোৱাৰ পিছত 17 বছৰ আমাৰ BPFৰ এটা হুহাখন চলিছিল তাৰ পিছতে আহি 2020 চনত এটা পৰিৱৰ্তন ঘটিল যাৰ ফলত UPPL আৰু BJP মিলি পেলাই NDA চৰকাৰে ইয়াত চৰকাৰ চলাবলৈ আৰম্ভ কৰিলে তেতিয়া আমি সেই সময় ভাবিছিলো যিহেতু এটা পৰিৱৰ্তন আহিছে গতিকে এই পৰিৱৰ্তন দলত থাকি পেলাই আমিও আমাৰ নিজৰ জায়গাখন ঠিক কৰি ল'ব লাগিব আমাৰ জায়গাখন উন্নতি কৰি ল'ব লাগিব আমাৰ জনসমৰ্থনৰ বিভিন্ন অভাৱ অভিযোগবিলাক আছে তেখেতসকলৰ অভাৱ অভিযোগবিলাক ঠিক কৰি ল'ব লাগিব বুলি আলোচনা বিবেচনা কৰি পেলাই আমি UPPL দলত যোগদান কৰিছিলো কিন্তু দেখা গ'ল 5টা বছৰ উকলি হোৱাৰ লগে লগে গণতান্ত্ৰিকভাৱে যিটো ভাৰতবৰ্ষৰ যিটো নিয়ম গণতান্ত্ৰিকভাৱে আকৌ এটা নিৰ্বাচন আহিল BTCৰ নিৰ্বাচন আহিল এই BTC নিৰ্বাচনত কিন্তু আমি দেখিলো যে আচৰিতভাৱে চুনকোচৰ পৰা আৰম্ভ কৰি ভৈৰৱকুণ্ডলৈকে বিটিআৰত বসবাস কৰা 35 লাখ জনসাধাৰণে 26টা জনগোষ্ঠী কিন্তু আকৌ এবাৰৰ কাৰণে পুনৰবাৰৰ কাৰণে আমাৰ BPF দলক আকোৱালি লৈছে আৰু 21টা জিকিলে ক'ত চৰকাৰ গঠন হয় 28টা জিকাই তেখেতসকলে পঠাই দিছে অদ্ভুত এটা চমৎকাৰ ঘটিল ইটো দেখি পেলাই আমিও চালো আমিও দেখিলো আমিও ভাবিলো সঁচাকৈ আজিও তাৰিখতো জনসাধাৰণ BPFৰ লগত আছে BTC বসবাস কৰা লাখ লাখ জনসাধাৰণে হাগ্ৰামা মহিলাৰ নেতৃত্বটো ভাল পায় পানীৰাম ব্ৰহ্মৰ নেতৃত্বটো ভাল পায় জেমছ চচুতাৰ নেতৃত্বটো ভাল পায় তেনেহ'লে জনসাধাৰণ য'ত আছে জনসাধাৰণে যাক বিচাৰে আমিও তাতে থাকিব লাগে বুলি আলোচনা বিলোচনা কৰি UPPL দলত থকা আমি কৰ্মকৰ্তাসকলে লাহে লাহেকৈ BPFলৈ আকৌ ঢাল মিলি পেলাই আহিছো আৰু BPFত অংশগ্ৰহণ কৰিছো মই সিদিনা আজি 4-5 দিন হ'ল বেছি দিন হোৱা নাই ছাৰৰ হাতেদি অংশগ্ৰহণ এটা কাৰ্যসূচী লৈছিলো আপোনালোকে সকলোৱে ছ'চিয়েল মিডিয়াৰ যোগেদি দেখিছে আচৰিতভাৱে এটা কথা মই আপোনালোকক কৈ সুখী হওক যে মই 10:30 মান বজাত BPF দলত অংশগ্ৰহণ কৰিছিলো ছাৰসকলে 12টা মান বজাতে মোক চিৰাং ডিষ্ট্ৰিক্টৰ ভাইচ প্ৰেচিডেণ্ট হিচাপে এপইণ্টমেণ্ট দিলে তাৰ কাৰণে মই ছাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো এইটোৱেই হ'ল BPF দলৰ উদাৰ মন ইটোকে কয় BPF দলে এনেকুৱা এটা যিটো মনস্থিতি লৈ পেলাই যিটো সেন্টিমেন্ট লৈ পেলাই যিটো কনসেপ্ট লৈ পেলাই আমাৰ দলৰ নেতৃত্বসকলে আগবাঢ়িছে মই ভাবো আমাৰ জনসাধাৰণে সঁচাকৈ তেখেতসকলৰ ওপৰত বিশ্বাস ৰাখিব আমাৰ ওপৰত বিশ্বাস ৰাখিব এইখন দলৰ ওপৰত বিশ্বাস ৰাখিব বুলি এই বিশ্বাস ল'ব পৰা দলতে আমি অংশগ্ৰহণ কৰি আহিছো তো সন্মানীয় ৰাইজ মই আৰু বেছি দীঘলীয়া ক'ব বিচৰা নাই BTRত বসবাস কৰা 26টা জনগোষ্ঠীৰ ভিতৰত অন্যতম এটা জনগোষ্ঠীটো হ'ল গোৰ্খা জনগোষ্ঠী আমি সদায় বড়ো জনগোষ্ঠীৰ লগত দাদাভাই হিচাপে মিলা প্ৰীতিৰে আগবাঢ়ি আহিছো কেতিয়াৰ পৰা এতিয়ালৈকে সদায় একেলগে দাদাভাই হিচাপে আমি জীৱন যাপন চলাইছো আমি সন্মুখৰ পৰা বড়ো নেতৃত্ব দেখিছো আৰু একেবাৰে ভাল পাইছো এনেকুৱা এটা নেতৃত্ব বসবাস কৰিব পাই পেলাই আমি BTRত বসবাস কৰা গোৰ্খা জনসমুদায় একেবাৰে খুচি একেবাৰে সন্তুষ্টি আমি প্ৰদান কৰিছো আহি থকা দিনবোৰত আমাৰ নেতৃত্বই ভাল এটা নেতৃত্ব প্ৰদান কৰে BTR অঞ্চলত অভাৱ অভিযোগ য'ত আছে এইবিলাক লাহে লাহেকৈ নাইকিয়া কৰে বিশেষভাৱে মই ক'ব বিচাৰিছো স্যাৰ মই পাটাবাৰী হিচাপে যেহেতু মোৰ ইয়াতে জন্মস্থান হয় পাটাবাৰী একেবাৰে বেকৱাৰ্ড এৰিয়া আমাৰ ইয়াত ৰাস্তা ঘাটবিলাক একেবাৰে নাই বুলি ক'ব লাগিব বিভিন্ন গাঁৱত যদি আমি সোমাবলৈ যাওঁ আমাৰ গাড়ীবিলাক নসমায় বাইকবিলাকো আজি তাৰিখতে পাৰ্টি আছে ৰাস্তাবিলাক খুব বেয়া শোচনীয় অৱস্থা আছে যেতিয়া আমাৰ ছাৰে ইয়াৰ পৰা MLA হৈ জিকি যাব আপোনালোকে নিশ্চিতভাৱে এটা কথা ঠিৰাং কৰক ছাৰে কেৱল MLA নহয় ছাৰে যদি একেবাৰে ভাল ব্যৱধানত আমি ইয়াৰ পৰা জয়যুক্ত কৰাই দিব পাৰোঁ তেনেহ'লে অসমৰ এজন শক্তিশালী মন্ত্ৰী হোৱাৰ সম্ভাৱনাটো প্ৰবল আছে আৰু আমাৰ পানীৰাম ব্ৰহ্ম ছাৰে যেতিয়া মন্ত্ৰী হিচাপে তেখেতে দায়িত্বভাৰ গ্ৰহণ কৰিব তেনেহ'লে নিশ্চিতভাৱে আমি ছাৰৰ ওচৰত কাষ চাপি পেলাই আমাৰ অভাৱ অভিযোগবিলাক লাহে লাহেকৈ নাইকিয়া কৰিব পাৰিম বুলি আমি আশা ৰাখিছোঁ তো সদশেষত মই আপোনালোকক আহ্বান জনাব বিচাৰিছোঁ যিটো এপ্ৰিল মাহৰ 9 তাৰিখ হ'বলগীয়া আমাৰ নিৰ্বাচন এই নিৰ্বাচন আমি এটা পৰ্ব হিচাপে মানিব লাগিব এই নিৰ্বাচন আমি এটা উৎসৱ হিচাপে পালন কৰিব লাগিব হাঁহি মুখেৰে উল্লাসেৰে ফূৰ্তি কৰি পেলাই আমি এই নিৰ্বাচনখন পাৰ কৰি লৈ যাব লাগিব আৰু এই নিৰ্বাচনত আমি সকলোৱে মিলিজুলি নাঙলৰ ছবিত পানীৰাম ব্ৰহ্ম ছাৰক ভোট দি পেলাই বিপুল ভোটত জয়যুক্ত কৰাই দিব লাগিব
তাতে মই আৰু এটা কথা যোগ কৰিব বিচাৰিছোঁ ছাৰে যেতিয়া MLA হৈ ইয়াৰ পৰা যাব ছাৰসকলে আমাক ইতিমধ্যে জনাইছে যে আমাৰ যিটো নিচিমা সমষ্টিৰ এজন MCLA আছে আমাৰ জেমছ বসুমতাৰী ডাঙৰীয়া তেখেতে ছাৰ MLA যোৱাৰ লগে লগে EM হোৱাটো খাটাং বুলি আমাৰ নেতৃত্বই আমাক জনাইছে আমি বিশ্বাস কৰিছোঁ গতিকে আমাৰ যদি MCLA জেমছ বসুমতাৰী যদি EM বনাব লাগে জেমছ বসুমতাৰীৰ নেতৃত্বত যদি আমি সীমাখন একেবাৰে মজবুত কৰিব লাগে 40টা সমষ্টিৰ ভিতৰত শক্তিশালী সমষ্টি যদি আমি নিৰ্মাণ কৰিব পাৰোঁ তেনেহ'লে জেমছ বসুমতাৰীৰ দৰে সুদক্ষ এজন মানুহক আমি EM বনাব লাগিব আৰু তেখেতক যদি আমি EM বনাব লাগিব তেনেহ'লে আহি থকা 9 তাৰিখৰ দিনা যিটো নিৰ্বাচন তাতে আমি বিপুল ভোটেৰে নাঙল ছবিত আমাৰ প্ৰাণীৰম ব্ৰহ্মচাৰক জিকাই জয়যুক্ত কৰি পঠাই দিব লাগিব বুলি আপোনালোকক আহ্বান জনাই মোৰ কওঁতে কিবা যদি ভুল হৈছে আপোনালোকে মোৰ নিজৰে ল'ৰা নিজৰে ভাই বুজি পেলাই আপোনালোকে ক্ষমা কৰিব বুলি মই আশা ৰাখিছোঁ আৰু সদৰ শেষত আহি থকা দিনবোৰত ছাৰে কেৱল আজি মাত্ৰ নহয় জিকি যোৱাৰ পিছতো যাতে বাৰ বাৰ পাটাবাৰীখন অলপ পৰ্যবেক্ষণ কৰে পাটাবাৰী ভাল এটা চকু দৃষ্টিৰে চাই পাটাবাৰীৰ মানুহ অভাৱ অভিযোগবিলাক যাতে আপোনালোকে ঘৰৰে অভাৱ অভিযোগ বুলি ভাবি পেলাই কাম কৰি যায় তাৰে নিবেদন কৰি পেলাই মোৰ কথা এইখিনিতে সামৰিছোঁ ধন্যবাদ।